Why you always in the mood? Fuck around like I'm brand new. I ain't tryna tell you what to do, but try to play it cool. Baby, I ain't playing by your rules. Everything look better with a view. Why you always in the mood? Fuck around. Hello friends, মই নয় আপোনালোকে চাইছে নদী ব্লগ ইউটিউব চেনেল। তো ফ্ৰেণ্ডছ আজি আমি যাম এডোখৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পৰা এডোখৰ ঠাইলৈ। বহুত ধুনীয়া ঠাই হয়, গাভৰু বুলি কয়। ইয়াৰ পৰা প্ৰায় আৰু বেছি দূৰ নাই, তো আমি তালৈকে যাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু কৈ দিওঁ যে ঠাইডোখৰত কোনো মানে তথ্য দিব পৰা বা বেলেগ ভাল কণ্টেণ্ট দিব পৰা একো নাই, মুঠতে ধুনীয়া ঠাই আৰু আমি উপভোগ কৰি আপোনালোকে উপভোগ কৰিব। বতৰ ডাৱৰীয়া। তো ফ্ৰেণ্ডছ বহুত ঘামিছোঁ। এইডোখৰ ঠাই না বহুত মজা গছ হয়। ইয়াত ফটো শ্বুট কৰিবলৈ আহে, মোবাইলৰ যোগেদি এইকেইটা ফটো শ্বুট কৰি আছে। ইয়াৰ প'ষ্ট ভালকৈ লাগিব পৰা নাই, ই প'ষ্ট দি আছে। আৰু মই ফটো তুলিব পৰা বা ফটো উঠা মই ল'ৰা নহয়, কাৰণ মোৰ এইবোৰ চখ নাই। তো আপোনালোকক এইবোৰকে দেখাই থাকোঁ আৰু मेरी सी मेरी नींद आ जाओ ना तो सही ऐसी मन की है सच्ची तुम हो सितारों की परे हुई गलती सॉरी हमने गाया तुम क्यों सुनी किसकी मर्जी जो थे अब तो आए जा हमको ले जाए जा अब तो आए जा हमको আমি নষ্ট ল'ৰা তই হাঁহিছ আজি মোক পিছতে বুজিবি তেতিয়া নাহিবি ওচৰত বহুতে হাঁহিব আৰু তোক দেখিলে দূৰতে কৰিব ঠাট্টা কোনোবাই যোগালে উৎসাহ বহুতে ওলোটাই নিদিব পাত্তা তথাপি যুঁজিব লাগিব নামানি হাৰ তো নামানি পৰাজয় তই মনলে আনিল উৎসাহ হাৰিব খুজিলো যুঁজিব পৰাকৈ আহি তোক কবহি একো তোৰ নহ'ব কিনো তই কৰিবি বোপাই ফুলিব খোজাই সপোনৰ ফুল পা মনতে তেনেকে যাবগে শুকাই অকলে তথাপি যুঁজিবি যুঁজখন আন্ধাৰত লাগিলে থাকিবি লুকাই বিপদ নেদেখ বহুতে হাৰিলেনো তাৰ কি যায় কেইটামান ৰৈ থাকিবই ভুগিবলে এইখন কি ফোন देखो आने जाने वाले सारे साथ खड़े हैं कभी ना कभी मैंने भी तो ऐसे वैसे ख्वाब देखे हैं कि हम तो आस पास सास में और रात साथ बात करे क्यों ना रह लो ना अब तो आए जा हमको ले जाए जा अब तो आए जा हमको ले जाए जा তো ফ্ৰেণ্ডছ আমাৰ মেইন লোকেশ্যন এইফালে যাব লাগিব। এই ৰাস্তাটো গ'লে আমি মেইন লোকেশ্যনডোখৰ পামগৈ আৰু এইফালৰ পৰা আমি আহিছোঁ। তো ফ্ৰেণ্ডছ কৈ দিওঁ যে আমি যিডোখৰ ঠাইলৈ গৈছোঁ গাভৰু হয়, এই ঠাইডোখৰ মানে চুলিটো বেয়া গৈছে। তো ফ্ৰেণ্ডছ কৈ দিওঁ যে সেই ঠাইডোখৰ মানে কোনো হিষ্টৰিকেলো নহয়, হণ্টেডো নহয় বা মানে একোৱেই নহয়, অকল বিউটিফুল ঠাই হয়, মানে বহুত ধুনীয়া প্লেচ হয়। আপোনালোকে তাত উপভোগ কৰিব পাৰিব প্ৰাকৃতিক সৌন্দৰ্য। চ' আমি সেইবোৰ চাবলৈ যাম, আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই দিব। ফ্ৰেণ্ডছ মুখখন ইগন'ৰ মাৰিব, মুখখন থোপৰাখন ভাল নহয়। তো ফ্ৰেণ্ডছ কেইটামান কথা পাতিবলৈ আহিছে। প্ৰথম কথাটো হৈছে মোক কেইটামান ভাইটি ভণ্টিয়ে মোক কৈছে যে মই ইউটিউব প্ৰথম এনেকৈ ষ্টাৰ্ট কৰিছোঁ যে এনেকুৱা তেনেকুৱা হৈছে। তো মই তেওঁলোকক কৈ দিওঁ যে ময়ো কোনো ডাঙৰ ইউটিউবাৰ নহয়, মানে মই ইউটিউবাৰ সফল ইউটিউবাৰেই নহয়। মই আজিলৈকে মানে ভালকৈ ছাবস্ক্ৰাইব গোটাব পৰা নাই, কিন্তু ময়ো ডাঙৰ ডাঙৰ ইউটিউবাৰৰ ভিডিঅ' চাওঁ, তেওঁলোকৰ পৰা ইনস্পায়াৰ হৈ বহুতো কথা শিকিছোঁ। তো ফ্ৰেণ্ডছ কৈ দিওঁ যে মানে তোমালোকক কৈ দিছে ভাইটি ভণ্টিসকলক কৈ দিওঁ যে তো তোমালোকে জীৱনত যিটো চইচ ল'বা ভাল চইচে ল'বা, মা দেউতাক সুধি ল'বা। ময়ো মা দেউতাক সুধিয়ে লৈছোঁ। এতিয়া বহুতে ক'ব যে তইনো কোন এইবোৰ কথা ক'বলৈ। মই কৈ দিওঁ যে ময়ো ক'বলৈ কোনো নহয়, ডাঙৰ ইউটিউবাৰো নহয় যে এনেকৈ তেনেকৈ কৰা সেইটো কৰা। তো মই কোনো সফল ব্যক্তিও নহয় বা বহুত মানে পঢ়া শুনা মানুহো নহয়, তথাপিও মই যিমান জানো কৈছোঁ যে জীৱনত মানে চইচ বহুত, মানে অপশ্যন বহুত আহিব, চইচটো তুমিয়ে থাকিবা। তো জীৱনত মানে যি কৰিবলৈ বিচৰা ভাল কামেই কৰা। তো ফ্ৰেণ্ডছ কৈ দিওঁ মই যিখিনি কথা ক'লোঁ, মই কোনো ডাঙৰ সফল ব্যক্তিও নহয়, ভালদৰে ডাঙৰ ল'ৰাও নহয়। মোৰ এতিয়া 17 বছৰ হৈছে, তথাপিও মই যিমান জানো ডাঙৰ ডাঙৰ ইউটিউবাৰবোৰৰ পৰা বহুত ডাঙৰ ডাঙৰ মানুহৰ কথা পাতি মই এইবোৰ কথা কৈছোঁ। কাৰণ ইউটিউবে আপোনালোকক কিবা এটা খুৱাব পাৰে নে নোখোৱাই নাজানো, কিন্তু মানে জীৱনটোত আপোনালোকে যিয়ে নকৰক প্ৰতিটো বস্তুৱে মানে কষ্টকৰ, আৰু কষ্টকৰ হ'লেও কি হ'ব, ভালদৰে মনটো স্থিৰ কৰিলে পাৰিবই কৰিবলৈ। এতিয়া মই ইউটিউবটো কোনো হবি হিচাপে লৈছোঁ, কেৰিয়াৰ হিচাপে লোৱা নাই। তো ইউটিউবটো মই খাব পাৰিম নে নোৱাৰিম সেইটো কথা নাই, পইচা ঘটিম নে কি কথা নাই, মই ভাল পাওঁ তো কৰোঁ। তো ফ্ৰেণ্ডছ আপোনালোকে যিবোৰ দেখিছে পাহাৰৰ সদৃশ কিছুমান ঠাই, এইবোৰে হৈছে গাভৰু অঞ্চলৰ কিছুমান দৃশ্য। আমি তাত নৰলোঁ কাৰণ বৰষুণ দিলে। চ' ঘৰলৈ আমি তালৈ গ'লোঁ আৰু ডাইৰেক্ট গুচি আহিলোঁ। তো ফ্ৰেণ্ডছ আপোনালোকে এনেকুৱা দৃশ্যবোৰকে চাই থাকক, কাৰণ আমি ৰখিবলৈ আমাৰ মন নগ'ল। ঠাইডোখৰ ইমান ভাল নহয়। আগলৈ 28 বুলি এডোখৰ বহুত সুন্দৰ ঠাই আছিল, কিন্তু সেইডোখৰ ঠাই এতিয়া যিহেতু বন্ধ কৰি ৰাখিছে,
তো আমি তালৈ নগ'লোঁ, গাভৰুৰ পৰাই ঘূৰি আহিলোঁ। তো ইমানেই। তো ফ্ৰেণ্ডছ কৈ দিওঁ যে আজি আমি কোনো ভিডিঅ' বনোৱা মকচদত নাহিছিলোঁ। আমি আজি গাভৰু যিখন ঠাই বহুত ধুনীয়া ঠাই হয় আৰু 28 বুলি এডোখৰ ঠাই আছে। তো যোৰহাটৰ পৰা প্ৰায় 40 কিলোমিটাৰ হয়। আমি এইফালে আছে। তো আমি এনেই ওলাই গৈছিলোঁ। তো ভাবিলোঁ হাতত যিহেতু মোবাইলটো আছে ভিডিঅ' এটাকে বনাই দিলোঁ। কিন্তু বনাই দিওঁ ভাবিলোঁ তো বনাই দিলোঁ আৰু আজি ভিডিঅ'টো ইমান খাচ নহয়, একো ভালকৈ দেখাব নোৱাৰিলোঁ। তো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে আজিতো একো কৰিব নালাগে দিয়ক, কাৰণ আজি ভিডিঅ'টো মানে একো দেখুৱালে জাষ্ট আহিলোঁ, জাষ্ট ঘৰলৈ গ'লোঁ। তো ইমানেই, বাই। তো ফ্ৰেণ্ডছ বৰষুণ দিছে এতিয়া ঘৰ যাব লাগে। সময় হ'ল 4:43। তো ঘৰ যাম এতিয়া। ঘৰ গৈ ভিডিঅ'টো এনেই এডিট কৰিম, চিম্পুল এডিট। ভিডিঅ'টো দীঘলো নহ'ব, একো খাচ নহ'ব, ভাল কণ্টেণ্ট নাছিলে আজি ভিডিঅ'টো, ভাল তথ্য নাছিলে, মানে আনকি ঠাইডোখৰো দেখাব নোৱাৰিলোঁ। তো বেয়া নাপাব, কাৰণ আজি ভিডিঅ' বনোৱা মকচদত নাহিছিলোঁৱে। চব নাই বৰষুণ দিছে ৰে, মুখখনো কিবা হৈ গৈছে। তো ফ্ৰেণ্ডছ ভিডিঅ'টো যিহেতু আজি বনাওঁ বুলি ভাবিলোঁ, তো ভিডিঅ'টো আগত যিখিনি কথা ক'লোঁ আপোনালোকে অন্তৰ নল'ব। যি ক'লোঁ সঁচা কথাই ক'লোঁ, চবকে সুধি লৈছোঁ, মই কথাবোৰ আলোচনা কৰি লৈছোঁ আৰু বহুত ডাঙৰ ইউটিউবাৰৰ কথা শুনি এইবোৰ কথা ক'লোঁ। তো আপোনালোকে যাতে বেয়া ভাৱ নলয়। মই বেয়া ভাৱ কথাবোৰ কোৱাও নাই, ভাল ভাৱতে কৈছোঁ। মুখখন কিয় ইমান বেয়া হৈ গৈছে ৰে দিনক দিনে।